हेलो फ्रेंड्स, আজি আপোনাক কম আপুনি যিজন মানুহক ভাল পায় সেইজন মানুহে আপোনাক ভাল পায় না নাপায় কেনেকৈ জানিব। প্ৰথম কথা, আপোনাক কোনোবাই সঁচা ভাল পায় না নাপায় ইয়াক জানিব গ'লে প্ৰথমতে আপুনি সেই মানুহজনৰ মনটো বুজি পাব লাগিব। আৰু এইটো কথা সঁচা যে কাৰোবাক মনটো সম্পূৰ্ণ বুজি পোৱাটো ইম্পচিবল, অসম্ভৱ। কিন্তু যেতিয়া নেকি আমি কাৰোবাক সঁচাকৈ ভাল পাওঁ তেতিয়া আমাৰ ব্যৱহাৰৰ মাজত আমাৰ বিহেভিয়াৰ অলপ চেঞ্জ হৈ যায়। আৰু এই বিহেভিয়াৰৰ পৰাই আমি বুজিব পাৰোঁ যে কোনোবাই আমাক সঁচাকৈ ভাল পায় নে নাপায়, তাৰ পৰা অলপ অনুমান কৰিব পাৰি। তো আজি আপোনালোকক এনেকুৱা কিছুমান কথা ক'ম যিটোৰ পৰা আপুনি বুজি পাৰিব আপোনাৰ বয়ফ্ৰেণ্ডে বা আপোনাৰ গাৰ্লফ্ৰেণ্ডে আপোনাক ভাল পায় নে নাপায় সেইটো বুজি পাব। এক নম্বৰ, আপুনি চাব লাগিব আপোনাৰ বয়ফ্ৰেণ্ডে বা গাৰ্লফ্ৰেণ্ডে আপোনাক কিমান ৰেচপেক্ট দিয়ে। যিজন মানুহে আপোনাক সঁচাকৈ ভাল পায় তেওঁ আপোনাক সদায় সন্মান দিব, সদায় গুৰুত্ব দিব আৰু আপোনাক ইম্পৰ্টেঞ্চ ফিল কৰাব। আৰু এই ৰেচপেক্ট যে কেৱল আনৰ সন্মুখতে দেখাব তেনেকুৱা নহয়, তেওঁ সদায় দেখাব আৰু যিকোনো পৰিস্থিতিত দেখাব। এটা কথা মনত ৰাখিব, প্ৰয়োজনতো সকলোৱে ভাল পোৱা দেখাব, কিন্তু যিজনে আপোনাক সঁচাকৈ ভাল পায় তেওঁ অকল ভালেই পাব আপোনাক, এইটো মনত ৰাখিব। 2 নম্বৰ, এনেকুৱা কিছুমান বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থাকে যিবিলাকৰ মাত্ৰ নামতহে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড, এইবিলাকৰ মাজত ভাল পোৱা বুলি একো নাথাকে। সেইবিলাকৰ মেণ্টেলিটি মাত্ৰ শ্ব' অফ কৰা। সেইবিলাকে মাত্ৰ দেখুৱায় যে মোৰো বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড আছে, মই অমুকত ফুৰিব গৈছিলোঁ, আৰু সেইবিলাকৰ ফিউচাৰলৈ কোনো প্লেন নাথাকে। যিটো ৰিলেশ্যনক নেকি দুদিনৰ টাইম পাছ ৰিলেশ্যন বুলি ক'ব পাৰি। আপুনি ভাল পোৱা মানুহজনৰ যদি এনেকুৱা হৈ থাকে তেতিয়াহ'লে আপুনি বুজি পাব লাগিব তেওঁ আপোনাক ইউজ কৰি আছে নিজৰ ইগ' ছেটিছফাইৰ কাৰণে। যিজনে আপোনাক সঁচাকৈ ভাল পাব সি আপোনাক লগত লৈ সপোন চাব, আপোনালোকৰ ভৱিষ্যতত কি কৰিব, কেনেকৈ থাকিব, আপোনালোকৰ বিয়াখন কেনেকৈ হ'ব, এইবোৰ সপোন চাব। আৰু এটা কথা, যিজনে আপোনাক সঁচাকৈ ভাল পাব সি আপোনাক বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড এই বুলি নাভাবে, আপোনাক ৱাইফ বা হাজবেণ্ড বুলিয়ে গুৰুত্ব প্ৰদান কৰে। 3 নম্বৰ হৈছে ফৰগিভনেছ। এতিয়া ফৰগিভনেছ বুলি কওঁতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা কথা মনত পৰে। তেওঁ কৈছিল, আপুনি যাক সঁচাকৈ ভাল পায় তাক যদি আপুনি ক্ষমাই কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি তাক কি ভাল পায়। কথাটো কিন্তু একদম সঁচা, মানুহ মাত্ৰ ভুল হয়েই, আৰু আপোনাৰ সকলো ধৰণৰ ভুল সেইজন মানুহে আপোনাক ক্ষমা কৰিব যিজনে আপোনাক সঁচাকৈ মনৰ পৰা ভাল পায়। তেওঁ আপোনাক কেতিয়াও সেই আপুনি কৰি অহা ভুলক ধৰি নাৰাখে আৰু আপোনাক ক্ষমা কৰি দিব, কাৰণ তেওঁলোকে এই সকল মানুহে নিজৰ সম্পৰ্কটোক বেছি গুৰুত্ব প্ৰদান কৰে, আপুনি কৰা ভুলক নহয়, সেইটোক বেছি গুৰুত্ব দিয়ে আপোনালোকৰ ৰিলেশ্যনটোক। আৰু যিজনে আপোনাৰ লগত টাইম পাছ কৰি আছে সি বাৰে বাৰে আপোনাৰ ভুলখিনি দেখুৱাই দি আপোনাক নিজৰ ইচ্ছামতে কণ্ট্ৰল কৰিব বিচাৰিব আৰু আপোনাক সদায় তলত ৰাখিব, তাৰ পৰা তলত ৰাখি দিব। তো ইয়াৰ পৰা হয়তো বুজি পাইছে যে আপোনাক কোনোবাই সঁচাকৈ ভাল পায় নে নাপায় কেনেকৈ বুজিব। তো ফ্ৰেণ্ডছ, আজি ইয়াতে শেষ কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো কেনেকুৱা হৈছে অলপ কমেণ্ট কৰি জনাব, আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি দিব। বাই বাই, থেংকছ।